আজি এটা পুনৰ নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো এটা ফলৰ বিষয়ে লৈ আহিছো আৰু সেইটো হৈছে মধুৰি। মধুৰি এনেকুৱা এটা ফল যিটোত ভৰপূৰ পৰিমাণে নিউট্ৰিশ্যন আৰু ভিটামিনছ পোৱা যায়। এনেকুৱা কিছুমান ভিটামিনছো পোৱা যায় যিবোৰ একচুৱেলি বহু পৰিমাণে তাত থাকে। ভিটামিন সিটো এনেকুৱা এটা ভিটামিন যিটো আমি সদায় টেঙা ফ্ৰুটছতে পাওঁ, কিন্তু মধুৰিত এই ভিটামিন সি টেঙাতকৈও বেছি পৰিমাণে পাব পৰা যায়। অকল ভিটামিন সিয়ে নহয়, বিভিন্ন ক্ষেত্ৰত ই আমাৰ শৰীৰৰ বাবে অতি ভাল হয়। বিভিন্ন বেমাৰৰ কাৰণেও ই অতি সহায় কৰিব পাৰে। অকল মধুৰিয়ে নহয়, ইয়াৰ গছৰ পাতৰ কোহেও বহু সহায় কৰিব পাৰে। গোটেইখিনিৰ বেনিফিটছ জানিবৰ বাবে আজিৰ এই ভিডিঅ'টো চাওক স্কিপ নকৰাকৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক মধুৰিৰ বেনিফিটছৰ বিষয়ে জানো। প্ৰথমটো বেনিফিটছ হ'ল ডায়েবেটিছ ৰোগীৰ বাবে মধুৰি বহুত ভাল। ই এনেকুৱা এটা ফল যিয়ে সাধাৰণতে ছুগাৰ লেভেলটো বঢ়াই নিদিয়ে আৰু লগতে ই ছুগাৰ লেভেল কণ্ট্ৰল কৰিবলৈহে সহায় কৰে। অকল মধুৰিয়ে নহয়, মধুৰি গছৰ যিটো কুহপাত হয় সেইটো কুহপাতৰ ৰসো আমাৰ ডায়েবেটিছৰ বাবে খুব ভাল হয়। কেইটামান কুহপাত ছিঙি আনি ভালকৈ থেতেলিয়াই অকণমান নিমখ দি চুবাই খালেও ছুগাৰ কণ্ট্ৰল কৰি ৰাখিব পাৰি। সেইকাৰণে মধুৰি বা মধুৰিৰ কুহ খাবলৈ মাজে সময়ে চেষ্টা কৰিব লাগে। হাৰ্ট হেল্থৰ বাবেও মধুৰি খুব ভাল হয়, কাৰণ ইয়াত খুব বেছি পটেছিয়াম পোৱা যায় আৰু চলিউবল ফাইবাৰো থাকে। দুইটাই আমাৰ হাৰ্ট ফাংচনৰ বাবে অতি ভাল হয়। ৩ নম্বৰ উপকাৰিতাটো জানেনে? আমাৰ মাহেকীয়া হোৱাৰ সময়ত বহু মহিলাৰ পেটৰ বিষ হয় আৰু সেই পেটৰ বিষ কণ্ট্ৰল কৰিবলৈও মধুৰি খোৱাটো খুব ভাল হয়। মধুৰিতকৈও ভাল মধুৰি গছৰ পাতৰ ৰস খোৱাটো। ডাইজেশ্যনৰ বাবেও মধুৰিআম খোৱাটো খুব ভাল হয়, কিয়নো বিভিন্ন ধৰণৰ ডায়েৰিয়া প্ৰব্লেমত এই ফলবিধে বহু ক্ষেত্ৰত সহায় কৰে, কাৰণ ইয়াত চলিউবল ফাইবাৰ থাকে আৰু চলিউবল ফাইবাৰ থকাৰ বাবে যদি পেটৰ কিবা সমস্যা থাকে, খুব বেছি যদি ডায়েৰিয়া হৈ থাকে, তেনে ক্ষেত্ৰত মধুৰি বা মধুৰি গছৰ কুহপাত দুয়োটাই ভাল হয়। আৰু আপুনি যদি চৰ্দি কাহত ভুগি থাকে তেন্তে তেনে ক্ষেত্ৰতো আপুনি মধুৰি খাব পাৰে। এণ্টি এজিঙৰ বাবেও মধুৰি খুব ভাল হয়। আমাৰ ছালখন সুতুৰা পৰি যোৱা, ছালত বিভিন্ন দাগ পৰা, কোলাজেন্সটো কমি যোৱাৰ ফলত ছালবোৰ ওলমি যোৱা, সেইবোৰ এজিং প্ৰচেছ যিবোৰ দেখা পোৱা যায় বয়সতকৈ আগতেই আজিকালি দেখা পোৱা যায়। আমাৰ লাইফষ্টাইলৰ ফলত সেইসমূহৰ পৰা বাচিবলৈ, যাতে সময়তকৈ আগতেই আমাৰ এজ প্ৰচেছটো ষ্টাৰ্ট নহয়, ছালখন যাতে সুতুৰা পৰি নাযায়, তাৰ কাৰণে অতি ভাল হয় এই মধুৰি। আন এটা দৰকাৰী ভিটামিনছ হৈছে ভিটামিন এ, কাৰণ ভিটামিন এ আমাৰ চকুৰ বাবে, চকুৰ দৃষ্টিৰ বাবে অতি দৰকাৰী। ভিটামিন এ ভালকৈ পাবলৈ খুব ভাল হয় এই মধুৰি। আৰু এটা দৰকাৰী কথা হ'ল যে প্ৰেগনেঞ্চিৰ সময়তো এই মধুৰিয়ে বহুত সহায় কৰিব পাৰে, কাৰণ প্ৰেগনেণ্ট লেডিক সাধাৰণতে ডাক্তৰে এডভাইচ কৰে ফলিক এচিড, যিটো B9 বুলিও কোৱা হয়, আৰু সেই ফলিক এচিডটো প্ৰেগনেঞ্চিৰ গোটেই সময়ছোৱাতে খাবলৈ দিয়া হয়। ফলিক এচিড কিয় প্ৰয়োজন হয়? সেইটো প্ৰয়োজন হয় বেবীৰ গ্ৰথৰ বাবে। এই ফলিক এচিড ভৰপূৰ পৰিমাণে পোৱা যায় মধুৰিত। এইকেইটা আছিল মধুৰিৰ আমাৰ হেল্থৰ ওপৰত বেনিফিট। ইয়াৰ উপৰিও বহু বেনিফিটছ আছে, কিন্তু সকলো ক'বলৈ ভিডিঅ'টোত সম্ভৱ নহয়। গতিকে যেতিয়াই পাৰে মধুৰি আৰু মধুৰিৰ কুহপাত খাবলৈ চেষ্টা কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।